আৰু খুব কম সময়ৰ ভিতৰতে দুগ্ধ পালকসকলকো আমি প্ৰতি লিটাৰ গাখীৰৰ বিপৰীতে 5 টকাকৈ আমি তেওঁলোকক সমৰ্থন মূল্য অতিৰিক্তকৈ দিয়াৰ বাবে আমি যি ব্যৱস্থা ল'বৰ কাৰণে এক প্ৰকাৰ আমি সিদ্ধান্ত লৈছিলোঁ তাকো কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আমি আগবাঢ়িম অৰ্থাৎ ধান আৰু সৰিয়হ আমি কিনাৰ ক্ষেত্ৰত আগবাঢ়িলোঁ এতিয়া আমি তৃতীয় দুগ্ধ পালকসকলক প্ৰতি লিটাৰত 5 টকা কৰি ৰাজ সাহায্য দিয়াৰ বাবে আমি আগবাঢ়ি যাম অৰ্থাৎ আমাৰ উদ্দেশ্য হ'ল যে অসমৰ অৰ্থনীতিৰ প্ৰাথমিক যিটো ক্ষেত্ৰ কৃষি ক্ষেত্ৰ বুলি আমি কওঁ এই কৃষি ক্ষেত্ৰখনক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ যেনেকৈ যোৱা 3 বছৰ আগত 1200 টকা পাইছিল ধান বনা মিলে কৃষকক 1200 টকা দিছিল এতিয়া 2300 টকা দিছে তথাপিতো লাভ কৰি আছে কাউন্টিংটো 1 জুনৰ পৰা হ'ব কিন্তু পইচাটোতো বছৰত এবাৰেই সোমাই দিম গতিকে এইটো জানুৱাৰী ফেব্ৰুৱাৰীত একেলগে সোমাই দিব লাগিব কাৰণ 5 টকাটো ইমান কম টকা যে তাক প্ৰতিদিনে বা প্ৰতি মাহত বেংকত দিবগৈ লাভ নাই গতিকে আমি বছৰত এবাৰেই আমি জমা দি দিম কটাৰ পিছত আমি খেতি পথাৰখন এনেই থৈ দিওঁ গতিকে যদি সৰিয়হৰ ন্যূনতম সমৰ্থন মূল্য পায় তেতিয়াহ'লে কৃষকে দ্বিতীয় খেতিটো কৰিব আৰু মই এনেও আজিকালি কেতিয়াবা হেলিকপ্টাৰত গ'লে লখিমপুৰ ধেমাজিৰ ফালে দেখা পাওঁ যে পথাৰখন হালধীয়া হৈ থাকে আগতকৈ কাভাৰেজটো বাঢ়িছে গতিকে ডেফিনেটলি এনে কৃষি বিভাগৰ তথ্য মতেতো অসমত মাষ্টাৰ্ডৰ খেতি বহুত বাঢ়িছে কিন্তু এই বছৰ আমি গম নাপাম তাক অহা বছৰ গম পাম যেনেকৈ এতিয়া আমাৰ ধানৰ উৎপাদন বাঢ়িছে আমি কেনেকৈ গম পাওঁ যে যোৱা বছৰ এই সময়ত আমাৰ 3,80,000 মেট্ৰিক টন ধান বিক্ৰী হৈছিল মানে চৰকাৰক দিছিল এই বছৰ ইতিমধ্যে 5,70,000 কুইণ্টল ধান আমাক কৃষকে দিলেই প্লাছ মিলকো দিছে গতিকে এই বছৰ আমি একাৰণে গম পাব পাৰোঁ যে ধানৰ উৎপাদন যোৱা বাৰতকৈ 10% বা 15% বাঢ়িছে সৰিয়হৰ ক্ষেত্ৰত এইবাৰ আমি গম নাপাম সৰিয়হৰ ক্ষেত্ৰত আমি অহাবাৰ গম পাম কাৰণ এইবাৰ স্কিমটো চালুকীয়া গতিত আৰম্ভ হ'ব অহা বছৰ ভাল কৰি ষ্ট্ৰীমলাইন হ'ব খেতিয়কে বৰ্তমান 4,400ত বিক্ৰী কৰি আছেই সেইটোকে আমি 1,000 বঢ়াই দিব খুজিছোঁ আৰু এই ন্যূনতম সমৰ্থন মূল্যও কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি পাম ৰাজ্য চৰকাৰৰ অলপ খৰচ হ'ব মেক্সিমাম খৰচ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব